আমি যেতিয়া মৃত্যু হৈ যাম, যেতিয়া মানুহৰ মৃত্যু হৈ যায়, আমাক যে কবৰত থৈ আহে, কবৰত থৈ অহাৰ পিছত এই যে শেষৰ মাটিখিনি শেষ কৰি ধুনীয়াকৈ মিলাই মানুহে হাত জোকাৰি জোকাৰি যেতিয়া ওলাই আহে, তেতিয়া কি আহে? 40 কদম মানুহ। সেই মানুহকেইজন 40 কদম ওলাই অহাৰ লগে লগে, 40 কদম পাৰ হৈ অহাৰ লগে লগে দুজন ফৰিষ্টা আহে। দুজন ফৰিষ্টা আহি পেলাই মানুহজনক উঠা। মানুহক সেই সময়ত আল্লাহ তাআলাই সেই মানুহ মুৰ্দাজনক জান দি দিয়ে। জান দিয়াৰ পিছত কয় যে কোৱা, ফৰিষ্টাসকলে তেখেতক মাটি দি গৈ থকা ব্যক্তিগৰাকীৰ ভৰিৰ আৱাজ, ভৰিৰ জোতাৰ আৱাজ শুনিবলৈ পায়। খট 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 যি আৱাজ, এই আৱাজ তেখেতৰ কাণত শুনিবলৈ পায়। তেখেতে সেই সময়ত চিঞৰে যে হে মোৰ সাথীসকল, হে মোৰ পৰিয়ালৰ লোক, হে মোৰ বন্ধুসকল, হে মোৰ গাঁৱৰ মানুহ, তোমালোক ক'ত গৈ আছা? তোমালোক মোক অকলে এৰি থৈ ক'ত গৈ আছা? তোমালোকে মোক এই নিৰ্জন কবৰত, এই অন্ধকাৰ কবৰত অকলে এৰি থৈ ক'ত গৈ আছা? কিন্তু আফচোচ, সেই সময়ত তেখেতৰ আৱাজ, তেখেতৰ সেই কৰুণ মাত, কৰুণ আহ্বান আৰু কোনো শুনিবলৈ নাপায়। তাৰপিছত দুজন ফৰিষ্টা কয় যে কোৱা, ফৰিষ্টাসকলে কয় যে কোৱা, মান ৰব্বুক, তোমাৰ ৰব কোন? তোমাৰ ৰব কোন? তোমাৰ প্ৰতিপালক কোন? তুমি কাৰ ইবাদত কৰিছিলা পৃথিৱীত থাকোঁতে? তোমাৰ প্ৰতিপালক কোন? তোমাৰ মালিক কোন? তোমাৰ খালিক কোন আছিল? যদি বান্দা ভাল হয়, ইমানদাৰ হয়, নামাজ ৰোজাৰ লগত সম্পৰ্ক আছে, মছজিদৰ লগত সম্পৰ্ক আছে, এজন দোস্ত, যদি দুনিয়াত এজন মানুহ কাৰোবাক দোস্ত এৰি থৈ পেলাই ক'ৰবাত যায় বাহিৰত, প্ৰথম ফোনটো কালে কৰিব? প্ৰথম ফোনটো সেই বন্ধুজনলৈ কৰিব যে দোস্ত মই আহি পাই গ'লোঁ। মনত পৰিব নাই গৈ পেলাই বাহিৰত গ'ল? ঠিক তেনেকৈ যদি দুনিয়াত মানুহে আল্লাহক দোস্ত বনাই থৈছিল, মছজিদক দোস্ত বনাইছিল, মাদ্ৰাছাক দোস্ত বনাইছিল, আলিম উলামা বা যি আল্লাহৱালা মানুহ আছে, নামাজী মানুহখিনি আছে, তেওঁলোকক যদি দোস্ত বনাইছিল, তেওঁলোকৰ লগত যদি একেলগে উঠা বহা কৰিছিল, তেতিয়া সেইসকলৰ কথা মনত পৰিব লগে লগে যে নাই, মইতো নামাজ পঢ়িছিলোঁ, মইতো দুনিয়াত থাকোঁতে মছজিদলৈ অহা যোৱা কৰিছিলোঁ, ৰোজা ৰাখিছিলোঁ, 5 ওয়াক্ত নামাজ আদায় কৰিছিলোঁ, আল্লাহৰ ইবাদত কৰিছিলোঁ। লগে লগে ক'ব তেতিয়া ৰব্বি আল্লাহ, ৰব্বি আল্লাহ। আৰু যদি মই সেইখিনি কৰা নাই, নামাজৰ লগত সম্পৰ্ক নাই, মছজিদৰ লগত সম্পৰ্ক নাই, নামাজীৰ লগত সম্পৰ্ক নাই, আল্লাহৱালাৰ লগত সম্পৰ্ক নাই, তেতিয়া ক'ব লা আদৰি, লা আদৰি, মই একো নাজানো, মই একো নাজানো, মানুহ যেনেকৈ কৰিছিল মই তেনেকৈ কৰি গৈছিলোঁ। তাৰপিছত সুধিব দ্বিতীয় প্ৰশ্ন, মা দিনুক, তোমাৰ দিন কি? তুমি কি দিন মতে চলিছিলা? কি ধৰ্ম মতে তুমি চলিছিলা? মা দিনুকা, তোমাৰ দিন কি? তোমাৰ তৰিকা কি আছিল? তুমি কোনটো তৰিকাত জিন্দগীত বছৰ কৰিছিলা পৃথিৱীত থাকোঁতে? যিজন মানুহে ইছলামিক তৰিকাত চলিছিল, সেইজনেতো ক'ব পাৰিব যে দিনী আল ইছলাম। আৰু যিজনে ক'ব পৰা নাই, যিজনে দিনে ইছলামৰ মতে একোৱেই কৰা নাই, দিনে ইছলামৰ মতে তেওঁ খোৱা নাই, দিনে ইছলামৰ মতে সুন্নত মোতাবিক তেওঁ শুবলৈ যোৱা নাই, খোৱা নাই, দিনে ইছলামৰ তৰিকাৰ মতে তেওঁ কোনো দুনিয়াৰ কোনো কাম কৰা নাই, পেচাব পায়খানা গৈছে, সুন্নত মোতাবিক যোৱা নাই, মানুহৰ লগত কথা পাতিছে, চালাম কৰিছে, সুন্নত মোতাবিক কৰা নাই। যিকোনো কামতে আমাৰ সুন্নত আছে, যিকোনো প্ৰত্যেকটো কাম কাজত আমাৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত আছে। সেইকাৰণে আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে লাকাদ কানা লাকুম ফি ৰাসূলিল্লাহি উছওয়াতুন হাসানা, যে তোমালোকৰ কাৰণে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জিন্দগীত কি আছে? উছওয়াই হাসানা আছে, মানে উত্তম আদৰ্শ আছে, নেক সুন্নত আছে। সেই সুন্নতখিনিক আমি পালন কৰিব লাগিব। প্ৰত্যেকটো কামত আমাৰ সুন্নত আছে। মানুহৰ লগত কথা পাতিব লাগিব, সেইটো সুন্নত আছে। বিবিৰ লগত, মই নিজৰ বিবিৰ লগত কেনেকৈ চলন ফুৰণ কৰিব লাগিব, সেইখিনি সুন্নত আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে একটা সুন্নত থৈ গৈছে।